নিৰ্বাচিত প্ৰতিনিধিও নাই। তেনেকুৱা এটা প্ৰশ্ন সাধাৰণতে মানুহৰ মনলৈ আহে। সাধাৰণতে মানুহ সদায় ৰাজনীতিত যিটো দলত জয় জয়কাৰ চলি আছে, গৈয়ে বাঢ়িছে আৰু মানুহ দলটোৰ প্ৰতি ধাৱমান হৈছে, তেতিয়া যোগদান পৰ্বটো ধৌ উঠায়। কিন্তু মই আজি ইয়াত কিয় আহিছোঁ, এইটো এটা কথা প্ৰশ্ন এটা আহিছে। আৰু মই 40 বছৰতকৈ অধিককালে হ'ব চাগে এটা সম্পৰ্ক থকা দলৰ পৰা কিয় ওলাই এনেকুৱা বহুত প্ৰশ্ন আছে। আৰু মোৰ মনতো বহুত প্ৰশ্ন খুলি আহিছে যে মই ৰাষ্ট্ৰীয় দল কৰিছিলোঁ কিয় আৰু তাৰপৰা কি পালোঁ কি নাপালোঁ। মোৰ ব্যক্তিগতটো পোৱাটো কোনোবাই কিতাপ কৈছেও যে ৰাজীৱ গান্ধী বহুত পালে, 4বাৰকৈ সাংসদ হ'ল, মন্ত্ৰী হ'ল। চাওক, মই 4বাৰকৈ সাংসদ হৈছোঁ, কোনোবাই মোক সাংসদ বনাই দিয়া নাই আৰু কাৰোবাৰ দয়া কৃপাটো মই বনা নাই। দল নিজে বনাইছিলোঁ, সংগঠন কৰিছিলোঁ, য'ত যেতিয়া আমাৰ দলৰ কোনো এটা নিৰ্বাচিত প্ৰতিনিধি নাছিলে, পঞ্চায়ততো নাছিলে, MLA নাছিলে, তেতিয়াও মই চাৰিপিনীয়া কংগ্ৰেছৰ জয় জয়কাৰ তেতিয়াও জিকিবলৈ সক্ষম হৈছিলোঁ। এইটো আছিল দলটোৰ আদৰ্শ। দলটোৰ আদৰ্শ ভাল বুলি ভাবি বহু মানুহে হয়তো ভোট দি আগুৱাই লৈ গৈছিলে আৰু বেছিভাগ সময় আমি বিৰোধীতে থাকিলোঁ। তাৰপিছত যেনিবা বাজপেয়ীৰ অলপ পাইছিলোঁ তেখেতৰ চৰকাৰৰ দিনত, আৰু এইপিনে ইয়াত পাইছিলোঁ আমাৰ মোদীজীৰ দিনত। যি নহওক, এইখিনি পালোঁ মই, কিন্তু মোৰ পোৱাটো তেওঁলোকে বহুত দেখা পাইছিল। কিন্তু আমি যদি অন্যসকলে ইতিহাস চাওঁ, ৰাজনৈতিক ইতিহাস, তেওঁলোকৰতো ক্ষুধা শেষেই নহয়। কিন্তু মই আজি ক্ষুধা পূৰাবলৈ অহা নাই। মোৰ ৰাজনৈতিক অভিলাষ বা মানে কি বুলি কয়, মানে মোৰ উচ্চাকাংক্ষা পূৰণ কৰিবলৈ ইয়াত অহা নাই। মই এটা আদৰ্শৰ প্ৰতি সন্মতি জনাইহে আহিছোঁ ইয়ালৈ। সেই হিচাপে মোৰ যোগদানটোৱে মোক হয়তো বহুত কথাতে মোক প্ৰশ্ন কৰাইছে। মই নিজৰ মাজত বহুবাৰ ইয়াত বিশ্লেষণ কৰিছোঁ আৰু তেতিয়া মই ভাবিছিলোঁ যে আমাৰ অসম গণ পৰিষদ আমাৰ সকলোৱে বৰ প্ৰিয় এটা ৰাজনৈতিক দল আছিল, মানে আঞ্চলিক দল। কিন্তু সেই আঞ্চলিক দলটোৱে বিপথগামী হোৱাৰ কাৰণে বহুতৰ তেওঁলোকৰ প্ৰতি যি আদৰ সন্মান আছিল, স্নেহ আছিল, লাহে লাহে কমিব ল'লে। আৰু তাৰ পাছত মই ভাবিলোঁ যে মই দেখি অসমৰ সমস্যাটো লৈ আটাইতকৈ ডাঙৰ সমস্যাটো লৈ সমাধান কৰা এটাই শক্তি আছে, এইটো হ'ল ৰাজনৈতিক শক্তি। ৰাজনৈতিক শক্তিৰ অবিহনে এইটো সমস্যা সমাধান কৰিব নোৱাৰে। তাৰপিছত ভাবিলোঁ যে যিটো দলৰ দ্বাৰা আমাৰ এই সমস্যাবিলাক সমাধান হৈছে, সেইটো দলৰ পৰাতো আশা কৰিব নোৱাৰোঁ। তেতিয়া অকণমান এইপিনে চকু পৰিলে কিছুমান আমাৰ সমস্যাৰ লগত অকণমান ক্লাছ হোৱা নিচিনা। যিয়ে নহওক, মই সেইপিনে আগবাঢ়ি গৈছিলোঁ আৰু তাক প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ আৰু বহুত কষ্ট কৰিছোঁ, বহুত ত্যাগ কৰিছোঁ। তাৰ বিনিময়ত এটা সময়ত সকলোৰে সহযোগত প্ৰতিষ্ঠা হ'ল। কিন্তু তাৰ পাছত দেখা পালোঁ যে মানে আজিও মই কম যে মই এইটো দলত যোগদান কৰিবলৈ আহিছোঁ, কিন্তু এইটো ভয় নাখাব যে মই মোৰ মানুহখিনিক আগভাগ দিলে যে মই থাকি বা এনেকুৱা কণ্ডিশ্যন মই একো দিয়া নাই। আৰু আমাৰ কথা হ'ল কি, আমি সকলোৱে মিলিজুলি থাকিব লাগিব, মিলিয়ে কাম কৰিব লাগিব। মই দেখিছোঁ ক'ৰবাত আমাৰ জিলা কমিটি আছে, হৈছে, তেওঁলোক আহিছোঁ, তেতিয়া মই ভাবিছোঁ আৰেতো একেবাৰে নাই বুলিতো ক'ব নোৱাৰে, সংগঠনটোতো ক'ৰবাত আছেও, জন্ম লৈছে আৰু তেওঁলোক আহিছে। তেতিয়া মোৰ মনত প্ৰশ্ন আহিছে যে আমাৰ লগত যিসকল আহিছে তেওঁলোকক সকলোকে মিলাই
দলৰ মাফলাৰ আৰু দলৰ প্ৰতীকেৰে জ্যোতিপ্ৰসাদ নাথ আছেনে? আহি পোৱাই নাই। ঠিক আছে, আমি আমাৰ দলৰ আন এগৰাকী ব্যক্তি আমাৰ দলত যোগদান কৰিব আহিছে, আব্দুল জলিল আহমেদ। তেখেতকো আমি যোগদানত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতক আমন্ত্ৰণ জনাইছোঁ। তেখেতে এগৰাকী অভিযন্তা।